এইকেইদিন যে ৰাতিপুৱা সদায় আটা মাৰি থাকিব লগা হৈছে। নমস্কাৰ সকলোকে, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এটি সৰু মিনি ভ্লগ দিবলৈ চেষ্টা কৰিছোঁ। মিনি ভ্লগ দিয়াটো ইমান সহজ নহয়, তথাপি মাজে মাজে দিবলৈ চেষ্টা কৰোঁ আৰু ভিডিঅ'টো কিন্তু যোৱাকালিৰে। আপোনালোকে বা কেনে পায় কমেণ্ট কৰি জনালে ভাল পাম। আৰু এই কি হৈছে, এইকেইদিন ৰাতিপুৱা ল'ৰাটোক অকণমান টিউশ্যন দিছোঁ। বেছি দিন হোৱা নাই বাৰু, এই 3-4 দিনমানহে হ'ল। টিউশ্যন দিছোঁ কাৰণে ৰাতিপুৱাই টিউশ্যন আহে। আৰু সেইকাৰণে এইকেইদিন ফুৰিবলৈও যাব পৰা নাই, ইপিনে বৰষুণো তেনেকুৱা ধৰণৰ হৈছে। খোজ কঢ়াটো বন্ধ হোৱাৰ নিচিনা হৈছে মোৰ। এনেও ৰাতিপুৱা সোনকাল উঠোঁ আৰু টিউশ্যন যে আহে একেবাৰে ৰাতিপুৱা 5 বজাতে টিউশ্যন আহে। আৰু টিউশ্যন আহিলে যিমান টকা দিলে, বেছি দিলেও কম দিলেও এঘণ্টাহে শিকাব। গতিকে সেই এঘণ্টাৰ ভিতৰতে চাহ পানী সকলো যোগাৰ কৰি দিব লাগিব। আৰু চাহখিনি নিদিলে ভালো নালাগে নহয়। গতিকে আৰু ইপিনে টিউশ্যন ছাৰজন আৰু আমাৰ ঘৰত শিকাই একদম ডাইৰেক্ট স্কুলত যায়। ঘৰত বা কি খাবলৈ পায় কি নাপায় তেনেকুৱা ভাৱ আহে। সেইকাৰণে চাহখিনি ভালকৈ দিবলৈ যত্ন কৰোঁ আৰু যিমান পাৰোঁ তেনেকুৱা ধৰণৰ। আৰু ল'ৰাটোৱে কৈছিলে মোক টিউশ্যন নালাগে, মই নিজে পাৰিম। কিন্তু কি হ'ল, টিউশ্যন নালাগে বুলি ক'লেও আজিকালি টিউশ্যনটো এটা ট্ৰেণ্ড যেনো হৈছে। আৰু ক'ৰ্চবোৰৰ অকণমান ইফাল সিফাল হৈছে। আমি যি পঢ়িছিলোঁ সেই ক'ৰ্চ এতিয়া অকণমান বেলেগ ধৰণৰ। আমি শিকালেও সিহঁতে বুজি নোপোৱাৰ নিচিনা হয়। আৰু আমিও নিজেও কিছুমান কথা বুজি নাপাওঁ। আৰু তাৰ লগত যে লাগি থাকিব নোৱাৰোঁ। আৰু ৰাতিপুৱাৰ সময়খিনিতো একেবাৰে নোৱাৰোঁ। জানেই আপোনালোকে, মহিলা মানুহৰ কাম, ঘৰত কিমান কাম। ৰাতিপুৱাৰ সময়খিনিতো এনেকুৱা হয়, জমেও যদি আহে মোৰ লগত বোলা বুলি যাব নোৱাৰোঁ, এনেকুৱা ধৰণৰ। পাৰিলে 2টা চকাহে লাগে ভৰিত দৌৰি ফুৰিবলৈ, তেনেকুৱা ধৰণৰ হয় ৰাতিপুৱাৰ সময়খিনি। সেইকাৰণে তাক সময় দিব নোৱাৰোঁ। এতিয়া ৰাতি মই শিকাওঁ, ৰাতিখিনি বাৰু তাৰ ওচৰত থাকিব পাৰোঁ, কিবা চাই দিব পাৰোঁ। কিন্তু ৰাতিপুৱাৰ সময়খিনি একেবাৰে নোৱাৰোঁ। কাৰণ গা ধুই গুৰু সেৱা কৰি আকৌ তাৰ লগত লাগোতে স্কুল যাবৰে হয়। সেইকাৰণে টিউশ্যন দিবলৈ বাধ্য হ'লোঁ। আৰু টিউশ্যনতো চাওঁচোন কেনেকুৱা পায় সি। অৱশ্যে ভাল বুলিয়ে কৈছে ছাৰজন, মই বুজি পোৱা বুলি কৈছে। আৰু ছাৰজনক চাহ পানী দি উঠি আৰু আছে ঢেৰ কাম, ঘৰ মোচাৰ পৰা একদম কাপোৰ ধোৱালৈকে কিমান যে কাম থাকে। পানীখিনিও খাবলৈ সময় পোৱা নাই, তেনেকুৱা ধৰণৰ। ইপিনে ৰাতিপুৱা হালধি খোৱা অভ্যাস, বোলো হালধিখিনি খাই লওঁ। হালধিখিনি খোৱাৰ পিছত পানী গিলাচ খাই ল'ম। আৰু ৰাতিপুৱা যদি এই পানী গিলাচ মিছ কৰোঁ নহয়, মোৰ তাৰমানে খুব আধৰুৱা লাগে। আৰু দিনত পানী খাবলৈ তেনেকুৱা, পানী আচলতে বেছিকৈ খাব লাগে, কিন্তু মোৰ যে পাহৰিয়ে যাওঁ। কেতিয়াবা পিয়াহ লাগিলেও পানীগিলাচ যে খাব লাগে, বনৰ তাৰমানে কাম ইমান থাকে যে দৌৰতে পানীগিলাচ পাহৰি যাওঁ খাবলৈ। পিয়াহ লাগিলেও সেই পিয়াহ লগাই তেনেকৈ থাকোঁ, খাবলৈ এলাহ লাগে, তেনেকুৱা ধৰণৰ। কেতিয়াবা এনেকুৱা এখন কামত থাকোঁ যে পানীগিলাচ লৈ খাবলৈ এলাহ লাগে, তেনেকুৱা ধৰণৰ হয়। আৰু পানী চানী খাই বোলো এবাৰ গা ধুলৈ, সেইকাৰণে তাড়াতাড়ি আৰু মাষ্টৰ আহিছে যেতিয়া বাহি বনখিনি দৌৰা-দৌৰি কৰি গাটো ধুয়ে বোলো চাহৰ যোগাৰ কৰিলোঁ। চাহখিনি খাই আৰু এবাৰ আৰু গা ধুব লাগিব, কাৰণ কাপোৰ ধুবলৈ আছে, ইপিনে ঘৰ মুচিবলৈ আছে। আৰু তাড়াতাড়ি ঘৰকেইটাও মুচিলোঁ। ইপিনে একাদশী আছিলে আৰু বৃহস্পতিবাৰ, গতিকে ঘৰকেইটা নুমুচিলেও ভাল নালাগে। আৰু এনেও সদায় মুচোঁ বাৰু, সদায় বাৰু দেখুওৱা নহয়, কিন্তু ঘৰকেইটা নুমুচিলে ভাল নালাগে। সেইকাৰণে ঘৰকেইটাও তাড়াতাড়ি মুচি ল'লোঁ। আৰু কি জানেনে, ৰাতিপুৱাৰ বনখিনি কৰি এঘণ্টামান কিবাকৈ অকণমান ইফাল সিফাল কৰি ৰেষ্ট লওঁ। কেতিয়াবা পাওঁ, কেতিয়াবা নাপাওঁ। তাৰপিছত দুপৰীয়াৰ সাজলৈ চিন্তা কৰিবৰ হয়েই। আৰু দুপৰীয়াৰ সাজ শেষ হোৱাৰ পিছত আৰু গধূলি হয়েই, আৰু গধূলিৰ সাজৰ চিন্তা কৰিব লগা হয়। কি যে জীৱন নহয়নে আমাৰ মহিলাবোৰৰ, সঁচাকৈ দেই, আচৰিত লাগে। এইবোৰতে ব্যস্ত হৈ থাকোঁ। ইপিনে কি হৈছে, আমাৰ টিংপাত কেইখন 3খনমান বান্দৰে একদম ফুটাই পেলাইছে। আৰু শিলো পৰিছিল অৱশ্যে, সেইকাৰণে মিস্ত্ৰীও আহিছে। টিংপাতকেইখন লগালে বাৰু, সোনকাল হৈছে। ইপিনে দুপৰীয়াৰ ভাতৰ যোগাৰো কৰিলোঁ তাড়াতাড়ি কৰি। আৰু ইপিনে ল'ৰা আহোঁতে 4:30 বাজিব। একদম তাৰো গীটাৰৰ ক্লাছ আছে। ভাতকেইটা খাই আৰু গীটাৰলৈ দৌৰিব লাগিব। সেইকাৰণে তাড়াতাড়ি আমি অকণমান জিৰাবলৈ পালেও ভাল পাওঁ দিয়কচোন। সেইকাৰণে ভাতকেইটা তাড়াতাড়িকৈ বনালোঁ। আৰু ভিডিঅ'টো আজি ইমানেই আছিল, কেনে পালে কমেণ্ট কৰি জনাব দেই। আজিলৈ আহিছোঁ, বাই।